hello guys, this is Bastab. আপোনালোকে চাইছে Bastab travel food and culture. So আজি আহি গলো Taj Mahal চাবলৈ আহি গলো guys. So গেটত সোমালো আৰু এফালে দি এতিয়া আমি গৈ আছো আজি তামাম ৰ'দ মানে যোনদিনা চাবলৈ আহিছো সেইদিনাই বেছি ৰ'দ দিছে so পটাপট টিকেটটো লৈ লওঁগে টিকেটৰ দাম হৈছে 250 so পটাপট টিকেটটো লৈ বাইকখিনি দেখাইছো বাকি ৰাস্তাটো চব কি ধুনীয়া so guys এয়া দেখিছে না ৰাস্তাটো কি ধুনীয়া সাইডে সাইডে এয়া খুঁটা আৰু এফালেও খুঁটা আছে so আল্টিমেট এতিয়া মাজলৈ গৈ লওঁ অকমান আৰু মানুহ আজি ইমান নাই বুলি কৈছে কমটি মানুহ বলে আনকালে নহলে বলে ভিৰ হৈ থাকে এটা সিজনত ভিৰ হয় আৰু এটো সিজন নাই এতিয়া সো আল্টিমেট লৈছে আৰু সো গাইস লগতে শার্টটো কেনকা লৈছে কব ৰাধে ৰাধে লিখা আছে সো গাইস এতিয়া বিন্দাস সোমাই বুলি গৈ আছো আৰু ভিতৰলে এয়া দেখিছা না এয়া দিলে আৰু পুৰা যোনখন গাৰ্ডেন আছে পিনে এখন গাৰ্ডেন এখনতো আল্টিমেট ধুনীয়া লৈছে আৰু গাইডজনে আমাক সোনকালে মানে ভৰাই দিলে লাইন পাতিবলগীয়া নহ'ল আৰু গাইডজন লোৱাৰ কাৰণে এইটোৱে ভাল হ'ল আপোনালোকে তাজমহল আহিলে গাইড এজন লৈ ল'ব তো গাইডজনক মিট কৰি দিয়াম বুলি কৈছিলে না ভাই আপোনাৰ নাম বতা দিজি আমি একবাৰ জয়াই অসম বুলি জয়াই অসম বুলি জয়াই কন ভালকৈ মানে ক'ব নোৱাৰে so difficult language so सारे का गाँव क्या पास भैया इसका नाम क्या है रॉयल गेट क्या क्या बताया भैया रॉयल गेट देखो এইফালে দেখিছে না ৰয়েল গেট বুলি কৈছে তো গাইছ এতিয়া আমি মেইন গেটেদি নি সোমাই পেলি যাম আৰু এইফালেদি চচক না কিমান ওখ 105 ফুট বুলি কৈছে মানুহজনে কোৱাত মানে গোটেই এইটো ষ্ট্ৰাকচাৰটো সো গাইছ আমি য'ত ৰৈ আছিলোঁ সেইডোখৰ বোলে তাজমহলৰ চোতালৰ নিচিনা মানে এইফালে যে বেক সাইডে দেখিছে এখন আছে ৰয়েল গেট আমাৰ যেনেকৈ ঘৰত গেট থাকে এখন তাজমহলৰ গেট হয় এইখন আল্টিমেট গাইছ এইফালে চাওক তাজমহল ৰবহা সেইফালে মানে পোহৰটো বেছি সেইটো কাৰণে কিবা হোৱাইট আহিছে কেমেৰাত চ' এইপিনে আছে এইপিনে ৰ'ব আপোনালোকৰ বেক কেমেৰাতে দেখাইছোঁ ত' লুক এট দিছ গাইছ মোৰ সন্মুখত তাজমহল কিতাপতে দেখি থাকোঁ আজি একদম ধুনীয়াকৈ দেখিবলৈ পাইছোঁ ওচৰৰ পৰা এবাৰ চুইটোতো আহিমগৈ গাইছ কিতাপত দেখা বস্তুটো আজি একদম সন্মুখত দেখিছোঁ গাইছ আল্টিমেট এক্সপিৰিয়েঞ্চ গাইছ গৈ আছোঁ এতিয়া তাজমহলটো ওচৰৰ পৰা চাবলৈ Oh man, ultimate feelings. মানে এনেকুৱা লাগিছে যে আমি হিষ্ট্ৰী কিতাপখনত চাই আছোঁ আৰু চবা দেখিছোঁ আজি বহুত এটা ডাঙৰ সপোন আছিলে যে তাজমহলটো এনেকৈ চাওঁ চ' আজি দেখি গ'লোঁ এইফালে তাজমহল চ' বহুত হেপিনেছ গাইছ আল্টিমেট হেপিনেছ আৰু চাইডে চাইডে এয়া গাৰ্ডেন দেখিছে নহয় এইফালে গাৰ্ডেন এফালেও গাৰ্ডেন পুৰা গছবিলাক কি ধুনীয়াকৈ সজোৱা আছে চাই লওক এইবিলাক গছবিলাক সজোৱা আছে এইফালে পানী কিতাপত যে দেখে আপোনালোকে পানীবিলাক এয়া ব্লু কালাৰৰ এই আল্টিমেট গাইছ আল্টিমেট গাইছ এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তলৰ ডিছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰামৰ লিংক আছে তাত গৈ আপোনালোকে ফ'ল' কৰি দিব চ' গাইছ মোৰ বেক চাইডে যে দেখিছে এইটো হৈছে মছজিদ এইটো শ্বাহজাহানে বোলে ইয়াত কি বুলি কয় মছজিদত যে এইটো কৰে কি কয় নাজানো চ' এয়া এই দেখিছেনে এইটো চ' এয়া মছজিদ দেখিছে নহয় ইয়াতে শ্বাহজাহানে বোলে নামাজ পঢ়ে নে কি কয় ইয়াতে আৰু এতিয়া সোমাবলৈ গৈ আছোঁ আৰু গাইছ কিমান ডাঙৰ চক ন ওপৰলৈ চক মাই গড এইবিলে অলপ সোমাই মেলি যাওঁ আৰু চাই লওঁ ডিজাইন মানে আল্টিমেট ডিজাইনবিলাক আপোনালোকৰ কেমেৰাত দেখিছেনে নাই দেখা গম নাপাওঁ এইবিলাক ডিজাইন দেখিছেনে এইবিলাক আল্টিমেট ডিজাইন আৰু চ' গাইছ সেয়া হৈছে যমুনা মাই গড এনে শুনিহে থাকোঁ যমুনা আমুক তামুক বুলি এইখনে হৈছে যমুনা একদম তাজমহলৰ চাইডতে এয়া যমুনা চ' গাইছ যমুনা নদীৰ ওচৰত আছোঁৱে যেতিয়া আৰু এটা আপোনালোকক কথা কৈ দিওঁ সেইডোখৰ যে জেগা আপোনালোকে দেখিছে এইডোখৰ ৰ'ব জুম কৰি দেখাইছোঁ
এইডোখৰতে দেখিছে এইটো ছেকেণ্ড তাজমহলৰ ফাউণ্ডেশ্যন হয় মানে শ্বাহজাহানে আৰু এটা বোলে তাজমহল বনাম বুলি ভাবিছিলে নিজৰ কাৰণে কিন্তু পুতেকে নিদিলে সেইটো কাৰণে যেনে ফাউণ্ডেশ্যন তেনে থাকি গ'ল এই চাই লওক এইডোখৰ একদম যমুনা ৰিভাৰৰ ছাইডতে যি কি নহওক গাইজ ডিজাইন চাওক ডিজাইন আজিকালি দিনৰ মিস্ত্ৰী এনেকুৱা ডিজাইন বনোৱাটো অসম্ভৱ কথা ডিজাইন কেনে আল্টিমেট ডিজাইন দেখিছেনে চ' গাইজ দেখাওঁতেতো আপোনালোকক সকলোখিনিয়ে দেখাম কিন্তু তাজমহলৰ ভিতৰত সোমাবলৈ নিদিয়ে সেইটো আগতে কৈ দিছোঁ মানে তাজমহলৰ ভিতৰলৈ মানুহ সোমাবলৈ দিয়ে কেমেৰা ভৰাবলৈ নিদিয়ে মানে কেমেৰা তাত নট এলাউ চ' সেইটো কাৰণে ভিতৰতো দেখাব নোৱাৰিম বাহিৰতো গৈ আপোনালোকক যিমান পাৰোঁ দেখাম আৰু চ' গাইজ আপোনালোকক এটা কথা কৈ দিওঁ শ্বাহজাহানে মানে 3জনী ঘৈণীয়েক বিয়া পাতিছিলে 3 নম্বৰজনীৰ কাৰণেহে মানে তাজমহলটো বনাইছিলে আৰু গাইজ শ্বাহজাহানৰ 3 নম্বৰ ঘৈণীয়েকজনীৰ নাম হৈছে মমতাজৰ মৰমৰ কাৰণে এইটো তাজমহলটো বনোৱা হৈছিলে সেইটো কথা আপোনালোকক কোৱা নাই নহয় আৰু ইমানখিনি আৰু দেখাবলগীয়া একো নাই ভিতৰত কেমেৰা কৰিব নোৱাৰিলে ভিতৰটো আমি চাই মেলি আহিলোঁ ভিতৰটো আৰু একেই আৰু মাৰ্বল পাথৰে চ' গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈকেও এনেকুৱা হেভি ভিডিঅ' আহি থাকিব তলৰ ডিছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰামৰ লিংকটো আছে তাত গৈ ফ'ল' মাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাই মেলি হৈ গ'ল আৰু সোনকালে ঘৰলৈ যাব লাগে কাইলৈ পৰহিলৈ মানে ঘৰলৈ যাম দিল্লীত যাওঁ দিল্লীত আৰু কি বস্তু দেখাবলগীয়া আছে সকলোখিনি আপোনালোকক দেখাম চ' গাইজ ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ আৰু বাকী আৰু তেনেকৈ আৰু লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব আৰু দেই